বোৱাৰীজনী উঠাই নিয়ে নেকি? কঁকালটো ইমান বিষ হৈছে। অলপ বহিয়ে লওঁ। কঁকালটো ইমান বিষ হৈছে। বোৱাৰী, বোৱাৰী, এতিয়ালৈকে উঠাই নাই যে? ইমান সময় হ'ল। বেলি আহি মূৰৰ ওপৰ পালেহি, এতিয়ালৈকে ঘৰখনৰ বোৱাৰীজনী হৈ শুই থাকিব লাগেনে? ঐ বোৱাৰী, বোৱাৰী উঠ। ঐ বোৱাৰী, বোৱাৰী উঠ। পানী ঢালি দিমগে এতিয়া ৰহটো। ঐ বোৱাৰী, বোৱাৰী উঠিছানে? উঠ। ৰাতিপুৱাই ৰাতিপুৱাই এই বুঢ়ীজনী চিঞৰিবলৈ আৰম্ভ কৰিলেই, খোৱাও শান্তি নাই। তোৰ উঠিব হোৱাই নাই নে? কাৰ ঘৰৰ বোৱাৰী ইমান দেৰিলৈকে শুই আছে? উঠি যা। কি হ'লনো? ৰাতিপুৱা ৰাতিপুৱা ইমানখন চিঞৰ বাখৰ কৰি আছে যে? ৰাতিপুৱা মানে অলপ হোৱাও শান্তি নাই। এতিয়া ৰাতিপুৱা হৈ আছে। বাহিৰত ওলাই চাহ কৰিছোন যা। বেলিটো আহি মূৰৰ ওপৰ পালেহি। লোকৰ ঘৰৰ বোৱাৰীয়ে শহুৱে শাহুৱেকক পুৱাই উঠি চাহ দিয়ে, আৰু আমাৰ বোৱাৰী এতিয়ালৈকে শুৱা পাতিয়ে এৰিব পৰা নাই। হ'ব ৰাতিপুৱা ৰাতিপুৱা ইমানখন চিঞৰ বাখৰ কৰি থাকিব নালাগে। চাহকণ দেখোন নিজে বনাই খাব পাৰিলেহেঁতেন। তই যে মোৰ মুখে মুখে মুখ বাব পৰা হলি? তই মোক চিনি পোৱা নাই? একেপাত চৰত মুণ্ড চিঙি ভূমিত পেলাই দিম, গম পোৱা নাই? কাক আপুনি মুণ্ড চিঙাৰ কথা কৈছে? মই কি এইখন ঘৰত চাকৰ দি খাটিবলৈ আহিছিলো নেকি? ৰ'ব, পুতেক আহিলে চব কথা লগাই দিম মই। লগাই দিবি কি লগা? এই আমুকে ভয় নকৰে। আজিৰ পৰা যদি ইমান দেৰিলৈকে তোক শুই থকা পাওঁ, কথা কিন্তু বেয়া কৰি দিম। মই তোৰ মাৰে নহয়, বুজিছ? মোক কথা ক'ব আহে, মোৰ মুখে মুখে মাত দিব আহে। এই বুঢ়ীজনীৰ পৰা শান্তি নাই আৰু। তই ৰাতিপুৱাই ৰাতিপুৱাই ওলালিহি যে? ৰাতিপুৱা এনেই অলপ খোজ কাঢ়িবলৈ আহিছিলো। তাকে বোলো ভাবিলো ৰাতিপুৱা তহঁতৰ ঘৰতে এপাক ভ্ৰমণটো মাৰি যাওঁ, আৰু নতুন বোৱাৰীৰ হাতে চাহ একাপ খাই যাওঁ। খুৱাব তোক বুঢ়ী মাৰে চাহ, ৰহ। তই দেখোন কথাটো তেনেকে ক'লি। তোকনো আৰু মই কি ক'ম? এই বেলি দুপৰলৈকে শুই থাকে, আৰু মই এই বুঢ়ী মানুহজনী গোটেই ঘৰখনৰ কামবোৰ অকলে অকলে কৰিব লাগে। নতুন বোৱাৰী আনি পেলাই তেনেকুৱাহে হৈছে নেকি? হ'ব দে, দুখ নকৰিবি। আৰু শুন, আজিকালি বোৱাৰীবোৰ বৰকে মৰম কৰি কৰি মূৰৰ ওপৰত তুলি নলবি। অলপ সিহঁতক দমত ৰাখিবি। কি কৰিবি আৰু? ল'ৰাই আনিলে, এতিয়া আনিয়েতো দুদিন থাকিয়ে নিজে কামত গুচিয়ে গ'ল। এতিয়া থৈ গ'ল এজনী মোৰ নেলুটোতে লগাই। কামৰ নামত কিবা এটাও নকৰে। বোলে শাহুজনীয়ে অকলে অকলে কামখন কৰি আছে, লগতে অলপ লাগনি পাচনি কৰি দিওঁ। নাই, সেইভাগেও নাই। হ'ব আৰু দে, এতিয়াতো লাগি ভাগি লাভ নাই। পুতেৰে আনিলে যেতিয়াতো লগতে থাকিবই লাগিব। আজিকালি মই জনাত কি বোৱাৰীবোৰ চব একেই। জানানে? এই মিনতিহঁতৰ বোৱাৰীজনীও বোলে একো কাম বন নকৰে, সহজ কাম বন নকৰে। মিনতি আগতকৈ এতিয়া দুখহে হৈছে। উপায় নাই আৰু। তই বহ, মই তোলে চাহ অকণ কৰি আনো। চাহ নালাগে থ। মই এনেই পাকটো মাৰিছিলো, তাতে নতুন বোৱাৰী হাতে চাহ একাপ খাম বুলি ভাবিছিলো। এতিয়া বোৱাৰীয়ে কি দিয়ে যেতিয়া। হ'ব দে, মই গৈ থাকো। আৰু শুন, মই কোৱা কথাটো মনত ৰাখিবি। বোৱাৰীক বকে চল তল দি নাথাকিবি। অলপ দমত ৰাখিবি, দমত। নহ'লে ইহঁতি মূৰৰ ওপৰত বহি নাচিব। মই আকৌ তোৰ দুখ সহ্য কৰিব নোৱাৰি তোৰ ভাল হোৱাটোহে কৈছো দেই। তই আকৌ মোক বেলেগ কিবা বুলি নাভাবিবি। কিয় ভাবিমনো? হ'ব, মই এতিয়া গৈ থাকো। ঠিকেই কৰিছ। বোৱাৰীবোৰক সঁচাকৈ মৰম কৰি মূৰৰ ওপৰত তুলি ল'ব নালাগে। বুঢ়ী মাৰক চিনি পোৱা নাই তাই। দিম এহেকা।